নমস্কাৰ Santana's ক্ৰিয়েচন লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই এটা মাছৰ ৰেচিপি লৈ আহিছোঁ আফুগুটি আৰু তেতেলী দিয়া মাছ আহকচোন চাওঁ প্ৰথমে মই লৈছোঁ 4 পিচ ৰৌ মাছ আফুগুটি বটা এবাটি পিয়াজ এটা মিহিকৈ কুটি লৈছোঁ নিমখ আন্দাজমতে হালধি আধা চামুচ ধনিয়া গুড়ি 1 চামুচ জিৰা গুড়ি 1 চামুচ তেতেলী ৰস 2 চামুচ গুড় অকমান আৰু অলপ ৰেড চিলি পাউডাৰ এতিয়া মই নিমখ আৰু হালধি লৈ মাছখিনি ভালদৰে ভাজি লম এয়া ভালদৰে নিমখ হালধি সানি ললো কেৰাহীত তেল দি তেলখিনি গৰম হ'বলৈ দিছো এতিয়া এপিচ এপিচকৈ 4 পিচ মাছ দি ভাজি লম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন সকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব মাছ মই দুই সাইডে ভালকৈ ভাজি লৈছো এতিয়া মাছখিনি হৈ গল সেইখন কেৰাহীতে আৰু অলপ তেল দি লৈছো তেলতে কুটা পিয়াজখিনি দি অলপ ভাজি লম মাছ সদায় একে ধৰণে খাই ভাল নালাগে গতিকে অকমান বেলেগ হলে ভাল লাগে সেয়ে আজি এনেদৰে বনাইছো আপোনালোকেও বনাই খাই চাব এতিয়া মই ইয়াত হালধি দিছো আধা চামুচ জিৰা গুড়ি দিছো 1 চামুচ ধনিয়া গুড়ি দিছো 1 চামুচ আৰু জলকীয়া গুড়ি আন্দাজমতে দিছো আপোনালোকে যদি বেছি খাই বেছিকৈ দিব এইখিনি এতিয়া অলপ ভাজি লম এতিয়া ইয়াত আফুগুটি পিচি লোৱাখিনি দি দিছো আৰু বাটিত অলপ পানী দি খালি দি দিছো এতিয়া লৰাই দিম এতিয়া মাছ কিপিচ দি দিছো অকমান সময় মাছখিনি আফুগুটিত ভাজ খাবলৈ দিছো এতিয়া ঢাকোন মাৰি অলপ সিজিবলৈ দিছো এয়া 5 মিনিটৰ পাছত মাছখিনি ধুনীয়াকৈ আফুগুটিৰ লগত সান খাই গৈছে এতিয়া ইয়াত মই 2 চামুচ তেতেলী ৰস দিছো আন্দাজমতে নিমখ দিছো আৰু লৰাই দিছো ইয়া
এতিয়া ইয়াত অলপ গুড় দি দিছোঁ টেঙা মিঠা সোৱাদৰ কাৰণে। বনাই খাই চাব আৰু কমেণ্টত জনাব, খুব সোৱাদ হয়। এনেদৰে আপোনালোকে আলহীক খুৱাই চাবচোন, খুব সোৱাদ হয়। এয়া মই বাতি এটাত ছাৰ্ভ কৰিছোঁ আৰু গৰম ভাতৰ লগত আপোনালোকে খাই চাব। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।